নমস্কাৰ, এই মুহূৰ্তত জনাব বিচাৰিছোঁ অসম পুলিচৰ যিকোনো ইণ্টাৰভিউ যিসকলে দিব সেইসকলে 3200 মিটাৰ দৌৰিব লাগিব নে 1600 মিটাৰ দৌৰিব লাগিব সেইসকলৰ বাবে আজিৰ এই ভিডিঅ'টো বহুতো গুৰুত্বপূৰ্ণ। আপোনালোকে নিশ্চয় গম পাইছে যোৱাকালি অসম পুলিচৰ এক্সাইজ ডিপাৰ্টমেণ্ট, জেলৱেৰ, হাবিলদাৰ, সেল্ফ ডিফেন্স পদকেইটাৰ এডমিট কাৰ্ডৰ মুকলি হৈছে। এতিয়া আপোনালোকে ৰানিং কিমান মিটাৰ কৰিব লাগিব, কিমান সময়ৰ ভিতৰত সোমাব লাগিব, কিমান নম্বৰ থাকিব ল'ৰাৰ বাবে আৰু কিমান নম্বৰ থাকিব ছোৱালীৰ বাবে। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুতো গুৰুত্বপূৰ্ণ। যদি আমাৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। এতিয়া ল'ৰা আৰু ছোৱালীৰ বাবে কিমান মাৰ্ক থাকিব? টোটেল মাৰ্ক থাকিব ল'ৰা আৰু ছোৱালীৰ বাবে 40 মাৰ্ক। ৰানিঙত 20 মাৰ্ক থাকিব আৰু লং জাম্পত 20 মাৰ্ক থাকিব। প্ৰথমতে তোমালোকে ৰানিং কৰিব লাগিব। ৰানিঙত যদি তোমালোকে পাছ কৰা তাৰপিছত লং জাম্প দিব পাৰিবা। ল'ৰাৰ বাবে প্ৰথমতে 1600 মিটাৰ ৰানিং কৰিব লাগিব। যদিহে তোমালোকে 1600 মিটাৰ ৰানিং কৰিব পাৰে তেনেহ'লে 7 মিনিট 30 ছেকেণ্ডৰ ভিতৰত কমপ্লিট কৰিব লাগিব। যদিহে আপোনালোকে 1600 মিটাৰ ৰানিং কৰিব পাৰে তেনেহ'লে 7 মিনিট 30 ছেকেণ্ডৰ ভিতৰত কমপ্লিট কৰিব লাগিব। যদিহে তোমালোকে 1600 মিটাৰ 7 মিনিট 30 ছেকেণ্ডৰ ভিতৰত কমপ্লিট কৰা তেতিয়া তোমালোকে 10 মাৰ্ক। যদিহে তোমালোকে এক্সিলেণ্ট মাৰিব বিচৰা তেনেহ'লে তোমালোকে 20 মাৰ্ক পাব লাগিব। এক্সিলেণ্ট মাৰিবলৈ হ'লে তোমালোকে 5 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগিব। 5 মিনিটৰ ভিতৰত কমপ্লিট কৰিব পাৰা যদি তেনেহ'লে তোমালোকে 20 মাৰ্ক পাবলৈ সক্ষম হ'বা। ছোৱালীসকলে 800 মিটাৰ দৌৰিব লাগিব আৰু ছোৱালীসকলে এক্সিলেণ্ট মাৰিবলৈ হ'লে 1 মিনিট 60 ছেকেণ্ডৰ ভিতৰত কমপ্লিট কৰিব লাগিব ৰানিংটো কমপ্লিট কৰাৰ পিছত লং জাম্প পাবা তোমালোকে। লং জাম্পত এক্সিলেণ্ট মাৰিবলৈ হ'লে 16.5 পাব লাগিব। 16.5 যদি যাব পাৰা তেনেহ'লে তোমালোকে